To my channel Education Point। तो आज আমি আলোচনা কৰিম ইলেক্ট্ৰিক ডাইপল অৰ্থাৎ বৈদ্যুতিক দ্বিমেৰু। তো বৈদ্যুতিক দ্বিমেৰু আলোচনা কৰোঁতে ইয়াত বৈদ্যুতিক দ্বিমেৰুত কিছুমান ৰুল আছে দ্বিমেৰু উলিয়াবলৈ হ'লে। তো প্ৰথম ৰুলটো হৈছে যে ইয়াত নেগেটিভ এণ্ড পজিটিভ সাইড থাকিব লাগিব। তেনেহ'লে আমি ধৰি ললোঁ যে পজিটিভ সাইড কিউ প্লাস কিউ আৰু নেগেটিভ সাইড মাইনাস কিউ, আৰু ইয়াৰ পৰা মাইনাস কিউ বিন্দুৰ পৰা আৰ ডিষ্টেন্সত পি এটা বিন্দু লোৱা হ'ল, আৰু ইয়াৰ মাজৰ ডিষ্টেন্সটো কি হ'ব টুৱাইস এ হ'ব, আৰু মিডলত এটা বিক্ষিপ্ত ৰেখা টানা হ'ল যাক এ দুটা ভাগত বিভক্ত কৰিছে, আৰু এই দুটা বিন্দুৰ মাজত টুৱাইস এ হ'ব লাগিব। এই ৰুল কেইটা চাই লওক যে ইকুৱেল চাৰ্জ হ'ব লাগিব, অপজিট সাইড হ'ব লাগিব, ডিষ্টেন্স বিটুইন টুৱাইস এ হ'ব লাগিব, টোটাল চাৰ্জ হ'ব লাগিব। তো চাওক, তো এতিয়া বৈদ্যুতিক দ্বিমেৰু ইলেক্ট্ৰিক ডাইপল কি বস্তু সেইটো চাওক যে এজৰ সমানৰ কিন্তু বিপৰীত প্ৰকৃতিৰ আধান প্লাস কিউ আৰু মাইনাস কিউ ওকে পৰস্পৰ টুৱাইস এ ব্যৱধানত থাকিলে ই এটা বৈদ্যুতিক দ্বিমেৰু গঠন কৰে। তো বৈদ্যুতিক দ্বিমেৰু কিহে গঠন কৰে এইখিনি লিখিলেই হৈ গ'ল। তাৰপিছত আছে এইটো হৈছে বৈদ্যুতিক ডাইপল মোমেন্টৰ ডায়াগ্ৰাম। ওকে মোমেন্ট নয় ডাইপলৰ ডায়াগ্ৰাম। ওকে এটা চাই লওক। তাৰপিছত আমি লিখিম যে নেগেটিভ কিউ আৰু পজিটিভ কিউৰ ব্যৱধানৰ মধ্যবিন্দুক দ্বিমেৰুৰ কেন্দ্ৰ বুলি কোৱা হয়। এইটো দ্বিমেৰুৰ কেন্দ্ৰ। আধান সংযোগী ৰেখা ডালক দ্বিমেৰু অক্ষ আৰু অক্ষৰ লম্ব সমদ্বিখণ্ডক নিৰক্ষ বোলা হয়। আদান সংযোগী কি কোৱা হয় দ্বিমেৰু অক্ষ, এইটো এটা অক্ষ, এই যে অক্ষ, আৰু এইটো হৈছে নিৰক্ষ ৰেখা। ওকে ইকুৱেটৰিয়েল এক্সিস। তো ইয়াৰ লগতে আমি অলপ আলোচনা কৰোঁ যে ইলেক্ট্ৰিক ডাইপল মোমেন্ট বিদ্যুৎ দ্বিমেৰু ভ্ৰামক বা দ্বিমেৰু ভ্ৰামক বুলি আমি ক'ব পাৰি যে দ্বিমেৰু ভ্ৰামক আমি পিৰে চোৱা হয়। তো ই এটা ভেক্টৰ ৰাশি, ইয়াৰ মান দুই আধানৰ অৰ্থাৎ পজিটিভ কিউ আৰু নেগেটিভ কিউৰ মাজত ব্যৱধান টুৱাইস এ আৰু আধান কিউৰ গুণফলৰ সমান। আধান কিউৰ গুণফলৰ কি হ'ব সমান হ'ব। গাণিতিকভাৱে যদি আমি চাওঁ তেনেহ'লে কি হ'ব যে দ্বিমেৰু ভ্ৰামক পি ভেক্টৰ হ'ব, এইটো যে পি ইজ ইকুৱেল টু কিউ ইনটু টুৱাইস এ, পি ডাইৰেকশ্যন ভেক্টৰ দিয়া হৈছে, এইটো কিউ ইনটু টুৱাইস, এইটো পিছত আমি অংক কৰোঁতে লাগিব, এইটো মনত ৰাখিব। তো দিশ, তো ইয়াৰ দিশটো কি ডাইপল মোমেন্টৰ যে দ্বিমেৰু ভ্ৰামক পিৰ দিশ মাইনাস কিউৰ পৰা প্লাস কিউৰ দিশত। আমি আগত পঢ়িছিলোঁ কি ইলেক্ট্ৰিক ফিল্ডটো কি হয় পজিটিভ সাইডৰ পৰা নেগেটিভ সাইডলৈ যায়, কিন্তু দ্বিমেৰু ভ্ৰামকৰ যিটো দিশ সেইটো নেগেটিভ সাইডৰ পৰা পজিটিভ সাইডলৈ যায়। ভালকৈ মনোযোগ দি শুনিব যে ইলেক্ট্ৰিক ফিল্ডটো পজিটিভ সাইডৰ পৰা নেগেটিভ সাইডলৈ যায়, কিন্তু ইলেক্ট্ৰিক ডাইপল মোমেন্টটো কি হয় নেগেটিভ সাইডৰ পৰা পজিটিভ সাইডত যায়। ওকে তো ইয়াৰ ইউনিট হৈছে সেন্টিমিটাৰ। তো ডাইমেনশ্যনটো আপোনালোকে কৰিবই পাৰিব, সেন্টিমিটাৰৰ ডাইমেনশ্যন ওলালেই হ'ল 8LT, সিম্পল কথা। তো আজি এইখিনি, নেক্সট ভিডিঅ'ত আমি দ্বিমেৰু অক্ষৰ লোৱা বিন্দুৰ বাবে বিদ্যুৎ ক্ষেত্ৰ কেনেকৈ ওলাব লাগে আমি আলোচনা কৰিম। থেংক ইউ।